হেল্ল' বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ মোৰ চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই ঘৰত আছোঁ যিহেতু, তো কি খাম এতিয়া ভাতৰ লগত মই দেখাই দিছোঁ। এয়া আছে কাজি নেমু, যিটো হায়দৰাবাদত খাবলৈ নাপাইছিলোঁ। কাজি নেমু, এয়া কাজি নেমু। এয়া আকৌ লোকেল মুৰ্গী, কণী। এইটো জলকীয়া আকৌ হায়দৰাবাদত নাপাইছিলোঁ দেই। এইটো জলকীয়া কি জলকীয়া বুলি কয় নাজানো, আপোনালোকৰ ফালে ময়ো নাজানো বাৰু নামটো কি। তো এইটো খাবলৈ মন গ'ল, এইটোও খাম। আৰু ইয়াত দালি আছে, ইয়াত ভাত আছে, আৰু ইয়াত মাংস চব্জি আৰু অলপ। পিছে ৰাতিপুৱা ভাত খোৱা হৈছিল বাৰু, থৈ দিছিলে অলপ। তো ইয়াত খাইছোঁ। তো দেৰি নকৰি ভাতকেইটা খাই লওঁ। তো আপোনালোকে ভাত খালে নাই জনাব কমেণ্টত। কামৰ পৰা আজৰি পোৱা নাই, তো ভাত খোৱা টাইম মোৰ এইটোৱে আৰু। কাম কৰি আছোঁ বহুত মিস্ত্ৰীৰ লগত। ঘৰৰ কাম কৰি আছোঁ, মানে ঘৰ বনাই আছোঁ। ঘৰৰ কাম মিস্ত্ৰীৰ লগতে আৰু কাম কৰি আছোঁ মই। তো নেমুকণ চেপি লওঁ। ইয়াত কাজি নেমু, গোন্ধটোৱে ভাল লাগিছে কাজি নেমুটো। তো খাইছোঁ আৰু ভাতকেইটা দেই। ইয়াকো ঘৰৰ চাউল দেই, ঘৰৰ চাউলৰ ভাত, ইয়াক কিনা চাউল নহয়, সেয়া ঘৰৰ চাউল। ইয়াত আছে পটলৰ চব্জি, পটল আলু চব্জি আৰু মোক এটা ল'ৰাই, নাজানো তাত সেইটো ফেক একাউণ্ট হয়, তাৰ নিজৰ ফটো দিয়াই নাই। ইমান বেয়া বেয়াকৈ কৈ আছে নহয় কমেণ্টত, ইমান বেয়া বেয়া শব্দ ব্যৱহাৰ কৰি আছে। তো মই সময় পোৱা নাই তাক কিবা এটা ক'বলৈ, আৰু মই তাক কমেণ্টৰ ৰিপ্লাইও দিয়া মানে নিদিওঁ। এইবোৰক ৰিপ্লাই দি লাভ নাই। এইবোৰ ফেক একাউণ্ট খুলি পেলাই মানুহক দম দি থকা এটা হিজিৰা হয় এইবোৰ। এইবোৰক দম দিলে আৰু মুখখন চোৱা কৰাহে হ'ব, আৰু সেইকাৰণে কৈ থাক, কিমানকৈ কৈ থাক বোলো। এইবোৰক গুৰুত্ব দিলে মানে বেছিকৈহে কৰিব, সেইকাৰণে গুৰুত্ব দিব দৰকাৰ নাই। কিছুমানে কণ্টেণ্ট বনাই থাকে, কোনোবাই বেয়াকৈ ক'লে দেখিছোঁ বোৱাৰী কিছুমানক বেয়াকৈ কয় নহয়, তাকে সেই কমেণ্টটোকেই স্ক্ৰীনশ্বট লৈ পেলাই তো কণ্টেণ্ট বনাই আপলোড কৰি থাকে। মই সেইবোৰ দিবলৈ নাই, যি কৰ কৈ থাক মোৰ কথা, যি কৰ মোক কমেণ্টত কি দিয়, গালি পাওঁ, যি কৰ কৈ থাক, মোক সেইবোৰ গাত নালাগে। এনে মোৰ মানে এটা অসমৰ পৰা ঘৰলৈ গৈছিল, হায়দৰাবাদ গৈছিলোঁ, অসমৰ পৰা ঘৰলৈ গৈছিল মানে, আৰু তো তেতিয়া নিছিলে কাজি নেমু, খাইছিলোঁ দেই। এবছৰে হ'ল বাৰু খোৱা, কাৰণ এতিয়া ঘৰতে আছে কাজি নেমু, তো খাইছোঁ আৰু লৈ যাব লাগিব লগত কেইটামান। এতিয়া ঘৰ চাউল যে, সেইকাৰণে আঠা আঠা হৈছে চাউলটো। কি নামটো নাজানো মই, চাউলটোৰ নামটো কি মই নাজানো। সুধিবলৈ মায়েহঁতো এতিয়া নাই, আগফালে বহি আছে, কথা পাতিম মিস্ত্ৰীৰ লগত। লোকেল মুৰ্গী, কুকুৰা কণী দেই, এইটো লোকেল মুৰ্গী। মোৰ ভাত খাই হৈ গ'ল, চব শেষ কৰি দিলোঁ। তো
তো কাজি নেমুটো খাই বহুত ভাল লাগিল আৰু আছে আৰু খাম তো ভিডিঅ'টো আজি ইমানতে আছিলে তো চাই ভাল লাগিলে লাইক এটা কৰি দিব তো আজিলৈ বাই